নমস্কাৰ ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে ওলাই পৰিছে এটা বিগ ব্ৰেকিং নিউজ কৰোনা ভয়াবহ পৰিস্থিতিৰ মাজতে অহা মাহতে অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শিক্ষা বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে অহা 15 জুনৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গতিকে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে আমি আপোনালোকক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ ভাষ্য শুনাব বিচাৰিছোঁ 15 জুনৰ ভিতৰত বুলি নহয় 15 জুনৰ পিছত পৰীক্ষা হোৱাটো খাটাং প্ৰায় হ'ব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰোনা পজিটিভিটিৰ হাৰ কমিব বা পৰিস্থিতিৰ উন্নতি হ'ব এই কথা উল্লেখ কৰি কয় যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'বই কিন্তু মেট্ৰিক পৰীক্ষা সন্দৰ্ভত স্পষ্টভাৱে কয় যে অনলাইন নে অফলাইন মোডত পৰীক্ষা হ'ব সেয়া পিছৰ সিদ্ধান্ত কিন্তু পৰীক্ষা অনুষ্ঠিত হ'বই শিক্ষা বিভাগ সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গতিকে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল সষ্টম হৈ থাকক